হাট শিঙিমাৰীৰ মলাখোৱা ঘুগৰা কান্দি পাৰঘাটক লৈ তীব্ৰ চাঞ্চল্য। নিবিদা লাভ কৰা লেচিক ঘাটত বহিব নিদিয়াৰ অভিযোগ। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ অধীনস্থ হাট শিঙিমাৰীৰ মলাখোৱা গাঁও পঞ্চায়ত এলেকাৰ ঘুগৰা কান্দি পাৰঘাটক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আব্দুল কালাম শেখ নামৰ এজন লোকে কেইমাহমানৰ পূৰ্বে উক্ত পাৰঘাটৰ নিবিদা লাভ কৰিছে যদিও মলাখোৱা গাঁও পঞ্চায়তৰ কাউন্সিলৰ অভিভাৱক আব্দুল খালেক মণ্ডলে লেচি আব্দুল কালাম শেখক ঘাটত বহিব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে লেচিজনৰ সৰলতাৰ সুযোগ লৈ কাউন্সিলৰৰ অভিভাৱক আব্দুল খালেক মণ্ডলে মোটা অংকৰ ধনৰ বিনিময়ত আন এজন লোকক উক্ত পাৰঘাটত বহাই দি ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে নিবিদা লাভ কৰা লেচিজনে বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নোপোৱাত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসন তথা চৰকাৰক ইয়াৰ সৰজমিন তদন্তৰ দাবী জনাইছে লেচিজনৰ লগতে স্থানীয় ৰাইজে। লক্ষণীয় যে কাউন্সিলৰৰ অভিভাৱক আব্দুল খালেক মণ্ডলৰ এনে কাৰ্যই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। ঘাট সম্পর্কে এটা হলো মলাখোয়া জিপির ঘুগরিকান্দি ঘাট। 3-4 বছর আগত আব্দুল কালাম শেখে এই ঘাটটা ডাকার পর এই মলাখোয়া জিপির কাউন্সিলরের অভিভাবক আব্দুল খালেক মণ্ডল এই এপিক মোটা দাগত পয়সা দি ঘাটটা যাওয়ার অন্য মানুষের নামত দিয়ে আর আমি এই ঘাটটার ভাড়াটাও আমি কিনে নিয়েছি, আমি রাইজে কিনে নিয়েছি 1,90,000 টাকা দিয়ে। ঘাটটা মোক এইটো পইচাখিনি উঠাই দিব লাগে আৰু এই ঘাটটো ব্লকৰ পৰা আমাৰ এই পঞ্চায়ত আনিব লাগে, আনি কালাম শেখক দিব লাগে। ঘাটৰ নাম কি? মলাখোৱা জিপিৰ ঘুগৰাকান্দি পাৰঘাট। কি হৈছে ঘাটত? ঘাটত মানে ঘাটটা আগত দাগ হৈছিল ব্লকের মধ্যে। মোর নাম কালাম শেখ। তো মই ডাকিছিলো ঘাটটো, মই পাইছোঁ, কিন্তু তাৰ পিছত পাওয়ার পিছত আমি ডকুমেন্ট নিয়ে ঘাটত আইছোঁ। তো এই কাউন্সিলর মলাখোৱা জিপির কাউন্সিলরের অভিভাবক আব্দুল খালেক মণ্ডল আমাক বহিবার নিদিয়ে আর কি। মোটা অঙ্কত তাই ঘাটটা ব্লেকক দি দেয় আর কি। সে খালেকে ঘাটটা মানে তখন থাকি চলাই থাকে ব্লেকক দিয়ে মোটা অঙ্ক নিয়ে এটা সবাই জানে, রাইজ সবাই জানে। পাবলিক কয় এই কইলে আমি পাবলিকক দিম, ঘাটটা পাবলিকক দিম, কিন্তু পাবলিকও আমরা 2 লাখ টাকা 1,90,000 টাকা দিয়ে রাস্তা কিনি নেই। ইও এটাও না মানে। এখন তো তাই কয় এখন শোনা পাইছোঁ যে ব্লেকক এখন ঘাটটা আকৌ ডাক দেব মোটা অঙ্কর মধ্যে আর কি। এইটা শুনি আছি আর কি। এতিয়া কি জনাব চৰকাৰক? এতিয়া চৰকাৰৰ পৰা আমাৰ যেখানি পইচাখিনি গৈছিল, আমি দুখীয়া মানুহ, আমাৰ পইচাখিনি উঠাই দিব লাগিব, আর না হলে ঘাটটো মানে কি পঞ্চায়তত দি দিক, পঞ্চায়ত ঠাই দাহি পঞ্চায়তে দিয়ে দিব। এইটো অনুৰোধ। মেলা টাকা খৰচ কৰিছিলোঁ মই, কিন্তু মোৰ পইচাখিনি তো উঠা নাই, পোৱা নাই। মোটামুটি 1-2 লাখ গৈছে আর আমার তাতে অফিস আদালত ধরে করতে মিলতে।